নমস্কাৰ বন্ধুসকল, আপোনালোকক সুপ্ৰভাত জনাইছোঁ। আজি আপোনালোকক আমি এটা নতুন ভিডিঅ' আগবঢ়াব বিচাৰিছোঁ। আমি আজি গৈ আছোঁ চলাপথাৰৰ বৌদ্ধ মন্দিৰটোলৈ, আপোনাৰ মনেষ্ট্ৰিটোলৈ, আৰু তাৰ কাষতে থকা আমি পাৰ্ক এখনো যাম, আমি উদ্যান এখনলৈ যাম। গতিকে আপোনালোকে আহক আমাৰ লগত চাব সেই চলাপথাৰৰ বৌদ্ধ মন্দিৰটো আৰু লগতে সেই উদ্যানখন। প্ৰথমতে মাছখন লগাই লওঁ। আজিকালিতো মাছ নোহোৱাকৈ ক'লেও যাবও নোৱাৰি। ব'লক। আমি চলাপথাৰ পাৰ হৈ আহিলোঁ ভাত খাবলৈ। এতিয়া আমি ৰৈছোঁ, ভাত খাবলৈ ৰৈছোঁ যদিও ভাত এতিয়ালৈকে হোৱা নাই, অলপ বাকী আছে। সেইকাৰণে এনেই অকণমান চাইছোঁ ওচৰৰ ঠাইবিলাক। এইখন ধুনীয়া লাগিছে নহয়। এইখন হৈছে ধাবাখন, বাবা ধাবা বুলি কয়, টকৌ ধাবা। যদি আহে আপোনালোকে ইয়াতে খাব পাৰিব। আৰু এইফালে ঘৰ বনাই আছে, তেওঁলোকৰ ঘৰটো বনাই আছে ইয়াত। এখন ধাবা। তোমালোকে কি কৈছা? হে কি মোবাইল মোবাইল চাই আছা? অঁ, ভাত খাবা নাই এতিয়া? খাবা। আৰু নমু ভাত খাবানে? নমু ভাত মস্কিটো বাই। মোৰ স্মকৰ। অঁ, ফিছ স্মক ফিছ ন? অঁ, মানে পৰাকো স্মক আছে। পৰকটো মানে অলৰেডি হৈ গৈছে মানে। ঠিক আছে দিয়ক। এইবোৰ খৰিচা নেকি? অঁ, খৰিচা। বেলেগ বেলেগ যে কেইবাটাও? অঁ, আছে কেইবাটাও বটল আছে। নতুন পুৰণা আৰু নতুন পুৰণা। বইল মাছ এইটো, তাৰপিছত এইটো পৰ্ক বইল, স্মোক পৰ্ক, এটা ভেন্দি বইল,
আৰু এইটো জ্বলা চাটনি, এইটো মজা লাগিছে, এইটো জ্বলা চাটনিটো ভাল লাগিছে। আৰু দাইল আছে, মাছ, বইল ফিছ, ৰৌ মাছ হয়। আমি খাই লওঁ, আপোনালোকক পাছত জনাই আছোঁ। আমাৰ ইতিমধ্যে খোৱা পৰ্ব সমাপ্ত হৈ গ'ল। আমি য'ত খাইছিলোঁ তেখেতৰ মালিকৰ আপোনাৰ যদি আহে তেতিয়াহ'লে ইয়াত খাব পাৰিব, আৰু তাৰ বিষয়ে তেওঁ নিজে কৈ দিব। ফোন নাম্বাৰ আছে, যি আছে আগতীয়াকৈ কণ্টেক্ট কৰিব লাগিব খালি, আৰু সেইখিনি তেখেতৰ পৰাই শুনক। কি কয়, মেক্সিমাম আমাৰ পৰ্ক স্পেচিয়েল, স্মক পৰ্ক, বইল পৰ্ক, ফ্ৰাই পৰ্ক, স্মক চিকেন, স্মক ফিছ, মেক্সিমাম স্মকে চলে মোৰ তাত। আৰু কি কয়, টোপোলা ভাত, বইল আইটেমত থাকে। আপোনাৰ ফোন নাম্বাৰটো কৈ দিয়ক। 6001310618 600131 আৰু 0618। এইটো হৈছে বুবু শ্যাম, তেখেতৰ ফোন নাম্বাৰ। আপোনালোক যদি আহে তেতিয়াহ'লে তেখেতক আগতীয়াকৈ কণ্টেক্ট কৰি কি কি খাব সেইটো জনাই দিলে মানে তেখেতক বনাবলৈ সুবিধা হ'ব। অলপ সময় লাগে বনাবলৈ, সেইখিনি গোটেইখিনি পাব। বাকী আমি গৈ থাকোঁ এতিয়া। ঠিক আছে, আহিম বাৰু। অ'কে। আমি প্ৰগতি কৃষি ফাৰ্ম পাইছোঁহি। এই বাৰীখন চলাপথাৰ হাইস্কুলৰ পৰা অকণমান আগলৈ আহি ৰেল ক্ৰছিং এটা আছে। ৰেল ক্ৰছিংটো পাৰ হোৱাৰ লগে লগেই আপোনাৰ বাৰীখন দেখিবলৈ পাব। সোঁহাতে প্ৰগতি এগ্ৰিকালচাৰ ফাৰ্ম। ৰেল লাইনটো এইটো, ইমান ধুনীয়া পৰিৱেশ। অৰেঞ্জ, কমলা, এইজোপা নেমু টেঙা লাগি আছে। গোল নেমু টেঙা গছ, জালুকৰ গছ, জালুক। ইমান চাপৰত নাৰিকল লাগিছে। ধুনীয়া পৰিৱেশ এটা ইয়াত বিৰাজ কৰে। শান্ত, কোনো হাই উৰুমি নাই। ইমান ধুনীয়া পৰিৱেশ, প্ৰাকৃতিক পৰিৱেশ। তেখেতক ধন্যবাদ জনাব লাগিব। তেখেতে ইমান ধুনীয়া এটা পৰিৱেশ নিজৰ চৌহদত সাজিছে। এইটো গাহৰি গঁৰাল, তেখেতৰ ঘৰ। এইটো পানী ৰিজাৰ্ভাৰ টাইপ বনাই দিছে। তাৰ পৰা পানী আহি পিনে এইটো নলাটোৱেদি গৈ আপোনাৰ এই ঘৰৰ এইটো পুখুৰী। কাষতে ছাগলীও পুহিছে। আপোনালোক যে দেখাইছিলোঁ ইটো পুখুৰী এটা আছিলে, পুখুৰীৰ পৰা এনেদৰে আহি পিনে ইয়াত এইটো পকাৰে সুন্দৰভাৱে বনাই দিছে। মধুৰি গছ, মধুৰি লাগি আছে। কল ধৰা কল ধৰা এইবাৰ ধৰিব। নিচিঙিবা নো বেট লেটছ গো।
ইয়াত দেখিছে আপোনালোকে ইমান ধুনীয়া এখন বাৰী কৃষি পাম। ইয়ালৈ আপোনালোক আহিব পাৰে যদি চলালে আহে তেতিয়াহ'লে আপোনালোকে ইয়ালৈ আহিব, ভাল লাগিব। ইয়াত আপোনালোকে আৰামত 3 ঘণ্টা সময় অতিবাহিত কৰিব পাৰিব। ইয়াত সোমোৱাৰ বাবে কাৰো কোনো একো অসুবিধা নহয়, সোমাব পাৰি। আৰু আপোনালোকে ইয়াত বাৰীৰ মাজে মাজে ফুৰি পিনে সময় অতিবাহিত কৰিব পাৰিব। কচু লগাইছে, কচু গছ এইখিনি দেখিছে, আৰু বাঁহ গছো আছে। এইখিনি বাঁহ গছ বিশেষকৈ কলৰ এইখন এখন সাম্ৰাজ্য বুলি ক'ব পাৰি। বিভিন্ন ৰকমৰ কল আছে, কলগছ, এইবোৰ গোটেইখিনি কলৰ বাৰী। এইখিনি কলৰ বাৰীৰ মাজে মাজে আপোনাৰ পুখুৰীত মাছ। গতিকে আদৰ্শ কৃষকৰ এখন বাৰী হয় এখন। আপোনাৰ এইটো এটা পুখুৰী, আগলৈ আছে এইফালে এইখিনিত ইয়াতো এটা পুখুৰী, এনেকৈ কৰি গুচি গৈছে, এনেকৈ গুচি গৈছে। এতিয়া কিছুমান ডাঙৰ হৈছে, কিছুমান সৰু হৈছে। এতিয়া সেইখিনি ডাঙৰ হৈছে, এই কিছুমান সৰু আছে। এইবিলাক হাতে ওপৰলৈকে এইফালে এইবিলাকো গোটেইখিনি কলগছ, মাজে মাজে কচু। এনেকৈ ৰাউণ্ড কৰি আগলৈ গৈ এই ডাঙৰ আমি প্ৰথম আহোঁতে যিটো পুখুৰী দেখিছিলে তাত গৈ লাগিছেগৈ। এইটো আচি গছ, কাচি নহয়, মাটিতে লাগিছে আৰু। দেখিছে সকলোবিলাক তেখেতে নিজেই নিজ হাতেৰে সজা। গতিকে ইয়াত কাৰো বেলেগৰ কোনোবা মিস্ত্ৰী আহি পিনে সাজিছে বুলি এনেকুৱা ক'বলগীয়া নাই। আপোনাৰ সকলোবিলাক ৰকমৰ গছবিলাক ইয়াত আছে। এইটো দেখিছে আপোনাৰ, এইটো কুকুৰা গঁৰাল, তাৰ তলত আপোনাৰ এইটো গাহৰি গঁৰাল, এইটো হাই কোৱালিটি কুকুৰা গঁৰাল, আৰু এই তলত গৰু গোহালি। গাহৰি ইয়াতো আছে, আগতো গাহৰি ফাৰ্ম আছে, আৰু এইটো পুখুৰীটো। পৰিৱেশটো আপোনাৰ ইমান ধুনীয়া নহয়, বহুত সময় অতিবাহিত কৰিব পাৰি ধুনীয়াকৈ। ইয়ালৈ অহাৰ চিনস্বৰূপে আমি এইকেইটা লৈছোঁ। এটা ডিব্ৰুগড় যাব, এটা মৰাণ যাব। আপোনালোকে আহিলেও ল'ব পাৰিব। আশা কৰিলোঁ আমিও খাবলৈ পাম লাগিলে। আপোনাৰ অনুভৱ ব্যক্ত কৰকচোন। অনুভৱ অতি ভাল মানে ভবা নাছিলোঁ ইমান ধুনীয়া এখন মানে বাগিচা বুলি কৈছোঁ। চব ধৰণৰ বস্তু আৰু বহুত পৰিপাটি কৰি ৰাখিছে, আৰু আমি কৰিব একচুৱেলি ভাল লাগে কৰিব। ইমান কষ্ট মানে গম পোৱা যায়, মানে কিমান কষ্ট কৰিছে। পাত এটা য'ত ত'ত পৰি নাথাকে, পলিথিন জাবৰ জোঁথৰ নাই,
প্ৰত্যেকটো বস্তু নিজে হাতেৰে কৰা দেখি আৰু বেছি ভাল আৰু বেছি ভাল লাগিছে। চাওঁ কি কালেকশ্যন, কি পালা তুমি? কলা মধুৰি। আমি বৰ্তমান কৃষি ফাৰ্মৰ পৰা আহিলোঁ। কৃষি ফাৰ্মৰ পৰা আহি পিনে চলাপথাৰ বৌদ্ধ মন্দিৰ পাইছোঁহি। এইটো চাওক, এইটোৱে চলাপথাৰ বৌদ্ধ বিহাৰ আৰু সাংস্কৃতিক কেন্দ্ৰ। বৰ্তমান সোমাবলৈ দিবনে নিদিব এতিয়া? এইটো হৈছে ৱেটিং ছিট। কোনোবা আহিলে মানে ইয়াত আপোনাৰ জিৰাব পাৰিব। ইয়াত জিৰাব পাৰে। বৰ সুন্দৰ এটা গৃহ বনাই থৈছে। আমি এতিয়া চলাপথাৰ পালোহি। চলাপথাৰ শ্যামগাঁও মনেষ্ট্ৰী পাইছোঁহি। এইটো আপুনি চাওক, এইটো মনেষ্ট্ৰীটো, এইটো শ্যামগাঁও বুদ্ধিষ্ট মনেষ্ট্ৰী। ইয়াৰ কাষে কাষে এখন ডাইভাৰ্চিটি পাৰ্ক আছে। সেই পাৰ্কখনলৈ যাওঁ। এয়া মোৰ বন্ধু ঐশ্বৰ্য শ্যাম। এখন বায়'ডাইভাৰ্চিটি পাৰ্ক ফৰেষ্ট ডিপাৰ্টমেণ্টে এইখন নতুনকৈ খুলিছে। দেখাত মানে চলা ৰিজাৰ্ভৰ ওচৰত আৰু মানে ইয়াতে আপোনাৰ ঔষধি গছবোৰ আছে আৰু কিছু মানে ফল মূলৰ গছ লগাইছে। অলপ পুখুৰী নিচিনা খান্দি থৈছে। কিমান ডাঙৰ হ'ব? এনেই অনুমানিকটো মইতো ইমান এটা ডিটেইলছ নাজানো, তেতিয়াও 10-11 হেক্টৰমান হ'ব বুলি ভাবিছোঁ। এখন আপোনাৰ যোৱা বছৰৰ পৰা প্ৰিপেয়াৰ কৰি আছে। এতিয়া মানে কাম চলি আছে। চলি আছে, কিবা কিবি কাম চলি আছে। আমি এইটো মনেষ্ট্ৰীত এতিয়া সোমাব লৈছোঁ। আন্ধাৰ হ'ল কাৰণে ভালদৰে নাহিব এতিয়া। তাৰমানে এখন নাও হয় এখন। এই নাওখনত মানে আমি পানী ঢালি মূৰ্তিবিলাক গা ধোৱা হয় নৰ্মেলি। ইয়াত মানে মূৰ্তিবিলাক পবিত্ৰ কৰা হয় আৰু মানে বছৰত যে গা ধোৱা নিয়ম। ইয়াৰ পৰাই আজিৰ ভিডিঅ'টো সামৰিব লাগিব। আজিৰ ভিডিঅ'টো সামৰিম আমি। গতিকে আপোনালোকে চাই থাকিব। ভৱিষ্যতে আৰু বেলেগ আমি ভিডিঅ' আপোনালোকলৈ আগবঢ়াম। আৰু এই ভিডিঅ'টো যদি ভাল পায় বক্সিং তেতিয়া বাই বাই কৈ দিয়া। বাই বাই। আকৌ লগ পাম। আৰু আপোনালোকক আমি ভৱিষ্যতে আৰু নতুন নতুন ভিডিঅ' আপোনালোকলৈ আগবঢ়াম। আপোনালোকে ভিডিঅ'সমূহ চাই থাকিব আৰু লগতে লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব চেনেলটো। গতিকে আজিলৈ বাই বাই।